লক্ষী পূজা বুলি মানুহজনৰ ঘৰত তাতে নাইফালে গছৰ পৰা নাৰিকল পাৰি মেলি দিয়ালৈকে এইফালে গুচাই মেলি পিচিও দিছে চব তেওঁৱে কৈছে আৰু মই পিছে বহিলৈ চাইহে আছোঁ সন্ধিয়া হ'বই হ'ল নহয় মৰম শুই আছে উঠাই নাই মই পিছে জগুৱাই উঠাব পৰা নাই গুণগুণ আহিছে মই কৈছোঁ গুণগুণ তই জগুৱাই দে আৰু মৰমক আৰু এইফালে সন্ধিয়া কাৰণে মায়ে চাকি গছৰ যা যোগাৰ চলাই আছে আমাৰ ইয়াত আকৌ লক্ষী পূজাত ঔটেঙা চাকিহে জ্বলায় ক'ত বাৰু ঔটেঙা চাকি জ্বলায় কমেণ্ট কৰি জনাই দিবচোন আৰু এইফালে সন্ধিয়া হ'ল নহয় মৰম আৰু আইতাকে ধুনীয়াকৈ প্ৰাৰ্থনা গাই আছে আমাৰ ইয়াত আজিকালি সৰু সৰু ল'ৰা ছোৱালীবোৰ পাবলৈকে তাত গুণগুণহঁত আছিল বাৰু গুণগুণহঁত ক'ৰবাত পূজা খাবৰ বাবে গুচি গ'ল আৰু মৰমলৈ চাওকচোন মৰমে আইতাকৰ মুখলৈ চাই ইমান ধুনীয়াকৈ প্ৰাৰ্থনা কৰি আছে নহয় মাজে মাজে মোৰ মুখলৈও চাই আৰু এইফালে আৰু চাকি গছ চাওকচোন ইমান ধুনীয়াকৈ চাকি গছ জ্বলাই আছে নহয় এইফালে চাকি বন্তি দিয়া হৈ গ'ল আৰু এইফালে মাহ প্ৰসাদবোৰ বিলালোঁ ধুনীয়াকৈ প্ৰসাদ চসাদ দি মেলি আমি চবেই খাই ল'লোঁ আৰু এইফালে ৰাতি খানাটো আৰু ৰাতি খানা আৰু ৰুটি চব্জি বনালোঁ লক্ষী পূজা বুলি এয়াই আৰু ইয়াকো মাতিলোঁ আজি আমাৰ ঘৰত খাবলৈ আজি মোৰ মিনি ব্লগটো আছিলে ইমানেই।